এইয়া টোপোলা কাপলি লৈ মেলি আমি ওলাইছোঁ আৰু কেইদিনলৈ গৈছে নাজানো কেইদিনলৈ নহয় সোনকালে টেষ্টটো কৰিলোঁ এতিয়া আমি আহি আছোঁ খানা খাবলৈ এতিয়া 8টা বাজিলে অকণ সোনকালে খাই মেলি আৰাম কৰি লওঁ বাকী এতিয়া কি হয় গ'লেহে গম পাম হেল্ল' গাইজ গুড মৰ্ণিং আশা কৰোঁ আপোনালোকে ভালে আছে মোৰ ভালেই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া বাজিছে ৰাতিপুৱা 5টা আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড় সেইকাৰণে আজি অলপ সোনকালে উঠা হ'ল মই আৰু মানুহজনে ওলাইছোঁ যাবলৈ কালি ৰাতিয়ে গোটেই পেকিং কৰা হৈ গ'ল আৰু যিমান যি আছিলে চব লৈ ল'লোঁ আমি তাৰ মাজত কিবা থাকি গৈছে যদি আৰু পিছত দেখা যাব পৰাপক্ষত মই সকলোখিনি বস্তু লৈয়ে লৈছোঁ বাৰু আৰু এইফালে মুস্কানক বাহঁতৰ ঘৰত থৈ আহিলোঁ আৰু এতিয়া আমি যাম মই এতিয়া একো খোৱা নাই মানে তাত টেষ্ট আছে ডক্টৰে খাবলৈ একো মানা কৰিছিলে সেইকাৰণে আমি মই নোখোৱাকৈ মানুহজনক খাবলৈ কৈছিলোঁ তেওঁ বাৰু নেখালে তেওঁ নাখায় তাতে খাম বুলি কৈছে দেখা যাওক তাৰপিছত এতিয়া আমি দুইজনে ওলাইছোঁ টেষ্ট থকাৰ কাৰণে সোনকালে ওলাইছোঁ তাত সোনকালে গ'লে টেষ্টখিনি কৰি মেলি ল'লেহে বাকীখিনি কাম আগবাঢ়িব আৰু তেতিয়া আমি গম পাম যে অপাৰেশ্যন কেতিয়া হ'ব মানে এতিয়া মোৰ মানে বহুত ভয়ো লাগিছে উপায় নাই নহয় বেমাৰটো লৈ কিমান দিন থাকিম আৰু থাকিলোঁ আৰু মোৰ বহুত নাৰ্ভাছো লাগিছে কেলৈ আগে পিছে মই এনেকুৱা মানে মই অপাৰেশ্যন বুলিলে মই আজিলৈকে কৰা একো অপাৰেশ্যন মোৰ নায়েই তাৰমানে এইবাৰ প্ৰথম মোৰ সেইকাৰণে মোৰ হাত ভৰিও কঁপি গৈছে ইমানেই ভয় লাগিছে উপায় নাই নহয় যাবতো লাগিবই কৰিবতো লাগিবই কেলৈকি এনেকৈতো মানে এইটো কোনো নকৰিম বুলি ক'লে মানে এইটো একো লাভ নহ'ব সেইটো মই বেমাৰ এটা নিজেও গাত থৈ পিনে যদি মই ভয়কৈ যদি ঘৰতে থাকি যাওঁ তেতিয়াহ'লে মই আগবাঢ়িব নোৱাৰিম নহয় সেইটো কাৰণে নিজকে সান্তনা দিছোঁ যে মই পাৰিম নোৱাৰা কাম একো নাই সেই বুলিকে সাহস কৰিয়ে ওলাইছোঁ আৰু আপোনালোকে মোৰ কাৰণে দোৱা কৰিব এইয়া টোপোলা কাপলি লৈ মেলি আমি ওলাইছোঁ আৰু কেইদিনলৈ গৈছে নাজানো কেইদিনলৈ নহয় সোনকালে আহিম হেল্ল' গাইজ আমি আহি গ'লোঁ এতিয়া বেডিং লৈ ল'লোঁ আমি দুটাই বহি আছোঁ হেল্ল' গাইজ আশা কৰোঁ আপোনালোকে ভালে আছে মোৰো ভালেই এতিয়া ৰাতিপুৱা 5টা বাজিছে আমি আছোঁ ডিব্ৰুগড় হস্পিটেলত এডমিট হৈ আছোঁ আৰু আজি মোৰ অপাৰেশ্যন আছে গধূলি মানে ৰাতিও কেইটা বাজিব এতিয়ালৈকে গম পোৱা নাই বাৰু এতিয়া সুস্থত থাকোঁতে কথা পাতি লৈছোঁ বাকী নাজানো আৰু কালি পৰহি কি হয় আৰু ৰাতি হ'ব এয়া মোৰ কিনাৰ বেডতে আছে আপোনাৰ নামটো কি আইবি অঁ মৰাণত ঘৰ এয়া লগ পালোঁ মৰাণ ৰাজঘৰ এয়া লগ পালোঁ কিনাৰতে আছে মোৰ বেডখন আৰু এতিয়া আজি একেলগে অপাৰেশ্যন হ'ব আজি আমাৰ 3গৰাকী একেলগত অপাৰেশ্যন হ'ব আমি বেয়া ফূৰ্তিত আছোঁ আজি ফূৰ্তি কৰি লওঁ আৰু কালি উৰুৱা কৰিবলৈ আছেই হয় নাই বাকীখিনি চাই থাকক দেখাই থাকিম বাৰু যিমানখিনি পাৰোঁ মই গা চা ধুই ৰেডি হৈ ল'লোঁ এইফালে সৰু ছোৱালীজনী মূৰ বিষাই আছিলে মই তাই মূৰটো অকণ পিটিকি দিছোঁ বেয়া লাগে নহয় মোৰ ছোৱালীজনী আছে নহয় আজি 12টা বজাত মোৰ অপাৰেশ্যন আছে বৰ ভাল পাইছোঁ বৰ ভাল পাইছোঁ হাঁহিছে গুচা মাৰিলে কওঁতে পাথৰ হৈয়ে গ'ল চাগে এইখিনি হৈ গ'ল আমাৰ লগৰ মানে চব অপাৰেশ্যন কৰিবলগীয়া মানুহ নাই নিয়াত অপাৰেশ্যন কৰা মানে এই না অকলে এগৰাকী আৰু অকল মই
আৰু এইজনীয়ে কৰি উঠিলে হা এইগৰাকী আমাৰ আইতা তেওঁ আৰু মোৰ দুয়োগৰাকী আজি অপাৰেশ্যন হ'ব আপোনাৰ ল'ৰা ছোৱালী কি এজনী ডাঙৰ কোনজনী ডাঙৰ এজনী ডাঙৰ এই মই জীয়েক বুলি ভাবিছোঁ অঁ তেওঁ যেনেকুৱা কৰি থাকে মই ছোৱালী বুলি ভাবিছিলোঁ সঁচাকৈ এনেকুৱা ভৰি পাবলৈ দিগদাৰ হ'ব এতিয়া আপোনাৰ নামটো কৈ দিয়ক এই লাজ কৰিব নালাগে এইখিনি আমি গোটেইখিনি একেলগত মিলিজুলি আছোঁ ভাল লাগিলে যিকেইদিন আছোঁ মানে ভাল লাগিলে গোটেইখিনি একেলগে আছোঁ আৰু কেতিয়াবা আকৌ লগ পালে বাৰু লগ পাবও পাৰোঁ নহয় নাই কেতিয়াবা পাই যাব পাৰোঁ বাকীখিনি চাই থাকক মইতো ভিডিঅ' দিয়ে থাকিম কেইদিনমানতো আছোঁৱে বাৰু অ' সুপিতা আনিলোঁ এতিয়া 11:30 বাজিছে এতিয়া মই অপাৰেশ্যন কৰিবলৈ যাম আজি দ্বিতীয় দিন অপাৰেশ্যন কৰিলোঁ কালি অপাৰেশ্যন হৈ গ'ল আৰু অপাৰেশ্যন কৰিবলৈ নিছিলে কিতাপ নিছিলে 12টা বজাত গৈছিলোঁ 6:30 বজাত অপাৰেশ্যন কৰা মানুহ আৰু 5 গৰাকী আছিলে মোৰ একেবাৰে শেষত হ'ল অপাৰেশ্যন বহুত ভয় লাগিছিলে এজনীকে নি আছিলে বহুত ভয় লাগিছিলে এতিয়া অলপ বিষ আছে পেটৰ বিষ আছে খোজকাঢ়িবলৈও ভালকৈ পৰা নাই সেইটো কাৰণে আজি ডিছচাৰ্জ দিছিলে ডিছচাৰ্জটো নাই লোৱা আজি কাইলৈ যাম ঘৰলৈ আৰু এইডোখৰ অকণমান কাঁহ এটা নিচিনা লাগি আছে এইডোখৰ কাঢ়িবলৈ ভয় লাগে বিষ এটা ধৰে পেটত মই এতিয়া খাইছোঁ দাইলৰ পানী আৰু মেৰিগ'ল্ড বিস্কুট পিটি পিনে খাইছোঁ ৰাতিপুৱা বেজি দি থৈ গ'ল এতিয়া অকণমান আৰাম কৰি লওঁ আৰু আল্ট্ৰাচাউণ্ড এখন লিখি দিছিলে আল্ট্ৰাচাউণ্ডখন তেওঁ গৈ জমা দি থৈ আহিলে আল্ট্ৰাচাউণ্ডখন কৰিবলৈ ৰিচিপ্টখন জমা দি থৈ আহিলে অঁ ৰিচিপ্টখন জমা দি থৈ আহিলে আৰু তোমাক লৈ যাব মানুহ আৰু মোক লৈ যাব এনেকৈ টানিবলৈ বিষায় হামিয়াবলৈও বিষ তলপেটটোত বিষ কাইলৈ যাম হাই বাই কৰা মই যাওঁগৈ আৰু বাই বাই হেল্ল' গাইজ আজি আমি ঘৰলৈ যাবলৈ লৈছোঁ ছুটি হৈ গ'ল এইখিনি আমাৰ বেষ্ট লগৰ বাই বাই বাকীখিনি ঘৰত চাব